হাই এভৰিৱান, মই নৱস্মিতাই মোৰ প্ৰথমটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা মা কাম বনত ব্যস্ত থকাৰ কাৰণে ভাতকেইটা ময়ে বনালোঁ। আৰু ইফালে ৰাতিপুৱা ইমান ধুনীয়া কৰিলে বতৰ, তাৰপিছত এয়া বৰষুণ আহিল। বাৰিষা বতৰ যিহেতু বৰষুণ ৰ'দ এইবিলাক হৈয়ে থাকিব। সকলোৱে পথাৰ ৰোৱা আৰম্ভ কৰিছে, কিন্তু আমাৰহে বাকী আছে ৰুবলৈ। আজি প্ৰথম ৰোৱা বুলিও আমি গুচি ল'বলৈ আহিলোঁ পথাৰলৈ। ইফালে দেউতা আৰু ভণ্টি আগতে গৈছে, মই বাৰু পিছতহে গৈছোঁ। গুচি লোৱাটো বহুত ঠাইত বহুত ধৰণে কয়, নৰোৱা বুলিও কয়। আপোনালোকৰ ফালে বাৰু কি কয় জনাব কমেণ্ট কৰি। মেংগ' বটলটো দেখি নাভাবিব আকৌ পথাৰত মেংগ' লৈ যোৱা বুলি। ইয়াতে মিঠাতেল ভৰাইহে লৈ যোৱা হৈছে, মা দি পঠাইছে এনেকৈ। এতিয়া গোটেইখিনিতে মিঠাতেল সানি লোৱা হ'ল, মানে কঠীয়াখিনিৰ গুৰিত আৰু কলৰ পুলিটো যে আনিছিলোঁ তাৰে গুৰিত। আৰু কলৰ পুলিটো য'ত ৰুব তাতে অলপ মিঠাতেল সানি দিয়া হ'ল মাটিখিনি। বেলেগ ঠাইত বেলেগ ধৰণৰ ৰুব পাৰে গুচি, কিন্তু আমাৰ ইয়াতে আমাৰ ঘৰত সৰুৰ পৰা দেখি আহিছোঁ এনেকৈ গুচি লয়। আৰু গুচি ল'বলৈ অনা কঠীয়া কেইডাল জহা ধানৰ বা বনি ধানৰ কঠীয়া হ'ব লাগে। বনি ধান মানে বৰা ধানৰ কঠীয়া হ'ব লাগে। আৰু বেলেগ ধানৰো ৰুব পাৰি চাগে, কিন্তু নাজানো। আমাৰ ঘৰত জহা ধানৰ আৰু বৰা ধানৰ কঠীয়াৰে ৰোৱা হয়। এতিয়া কঠীয়া কেইডাল বাওঁ হাতেৰে লৈ 5টা গজোৱাকৈ পুতি পুতি দিব লাগে। আৰু তামোল পাণ কাটি আনিছিল যে তাৰে গছকেইটাৰ গুৰিত তামোল পাণখিনি পুতি দিব লাগে। আৰু এইটো বিশ্বাস কৰা হয় যে খেতিডৰা ভাল হ'ব, পোক-পৰুৱাই অনিষ্ট কৰিব নোৱাৰে, ভগৱানে চাব, এনেকুৱা এটা বিশ্বাস কৰি গুচি লোৱা হয়। আৰু আগতে যিহেতু গৰু আছিল, গৰুক তেল সানি দিয়া হৈছিল, আৰু এতিয়া গৰু নাই, সেইকাৰণে ট্ৰেক্টৰখনতে তেল সানি দিলোঁ। গুচি লোৱা হৈছিল কাৰণে ৰাতিপুৱা ভাত খোৱা নাছিলোঁ, বনাই থৈয়ে গৈছিলোঁ। এতিয়া ভাত পানী খাই আকৌ আমি মা আৰু মই পথাৰলৈ আহিলোঁ। আগৰ পৰাই কোৱা হয় যে যিটো দুবদিন গুচি লোৱা হয়, সেইটো এদিনৰ ভিতৰতে কৰিব পাৰিলে ভাল। পাহি কৰিলে কি হয় নাজানো, কিন্তু এদিনৰ ভিতৰতে কৰিব পাৰিলে ভাল। সেইকাৰণে মা আৰু মই ৰুই আছোঁ। ভণ্টিয়েও সহায় কৰি আছে বাৰু, তাইনো ইমান ভালকৈ নাজানে, হ'লেও ৰুই আছে। এই পথাৰত ভিডিঅ' কৰা কামটো বহুত কষ্টৰ কাম হয় দে, ভিডিঅ'হে কৰিম নে ৰুমহে। আৰু ভণ্টিয়ে কেইটামান ক্লিপ ৰাখি থৈ দিছিল, তাকে ভিডিঅ'টো এড কৰি দিছোঁ। আৰু লাজো লাগে মানুহৰ আগত ভিডিঅ' কৰি থাকিব। দেউতাৰ ইফালে মই তামোল খুজি আছিলোঁ। আমাৰ ৰোৱাও হৈ গ'ল বাৰু, বাহি নহ'ল, এদিনতে হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। বেয়া হ'লেও কমেণ্ট কৰি জনাব। আৰু যদিহে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ৰাতিলৈ